আকাশখন খহি পৰিল। দৌৰি দৌৰি সকলোৰে অৱস্থা কাহিল। অৱশেষত গম পালে গছৰ বেল এখন পৰিল। নিশ্চয় সকলোৱে এই কাহিনীটো শুনিছে। হয়, ইতিমধ্যে আসাম ৰিক্ৰুটমেণ্টৰ 3rd গ্ৰেড আৰু 4th গ্ৰেডৰ লিখিত পৰীক্ষা সমাপ্ত হয় আৰু ইয়াৰ ফলাফলৰ বাবে সকলোৱে বাট চাই ৰয়। কিন্তু আহিল নহয় খবৰ এটা, যিটোৱে লগালে সকলোতে লেঠা। আহকচোন খবৰটোনো কি শুনি লওঁ। যি নিযুক্তি পৰীক্ষা পাতিছিলে সেই পৰীক্ষাত ইতিমধ্যে ইণ্টাৰনেট কৰ্তন কৰা হৈছিলে। তাৰে পৰিপ্ৰেক্ষিতত দেখিবলৈ পোৱা গৈছে এটা ওলোটা ছবি। কাৰণ এজন অভিযোগকাৰীয়ে উল্লেখ কৰিছে, জিপি সিঙক টুইট কৰিছে যে এটা চাকৰিৰ নামত 3 পৰা 8 লাখ টকা পৰ্যন্ত ধন দাবীৰ যি অভিযোগ, সেই অভিযোগ দিছিলে আৰু সেই অভিযোগৰ লক্ষ্য কৰি তেখেতে পাণবজাৰ থানাত আহিছিলে আৰু পাণবজাৰ থানাত আহি আৰক্ষীৰ আগত তেখেতৰ অভিযোগনামা দাখিল কৰিছিলে। কিন্তু পুনতে এটা কথা ক'ব বিচাৰোঁ, যিহেতু যি অসম চৰকাৰৰ যি পৰীক্ষা, সেই নিযুক্তি পৰীক্ষা, তাত কিন্তু দেখিবলৈ পোৱা গৈছে এটাৰ পিছত আনটো যি অভিযোগ, সেই অভিযোগ আহিছে। কিন্তু মই পোনে পোনে সেই ব্যক্তিজনৰ কাষলৈ গৈছোঁ, যিহেতু এটা অভিযোগ আপুনি আৰক্ষীক দিছে, যে এজন এক্স MLA, এজন প্ৰাক্তন বিধায়কৰ ফালৰ পৰা আপোনাৰ তাত এটা ফোন বা আহিছিলে, এটা ধন দাবী আহিছিলে, ধন দাবী দিছিলে, 3 পৰা 8 লাখ টকা পৰ্যন্ত খুলিছিলে। এই সমগ্ৰ ঘটনাটো কি? প্ৰথমতেতো পোনপ্ৰথমে মই এইটো কথা ক'বলৈ চেষ্টা কৰিম যে উই শুড বি ভেৰি ক্লিয়াৰ যে দ্য কলছ ৱেৰ টু দ্য ষ্টুডেণ্টছ, নট টু মি। ছেকেণ্ড থিং, কেতিয়াও ৰজাই ফোন নকৰে, প্ৰজাইহে ফোন কৰে। থাৰ্ড থিং, যোনটো ৰজা এতিয়ালৈকে উৎখাত কৰিবলৈকে প্ৰশাসনৰ হাতত থাকিব। আই কেনট ডু এনিথিং। এণ্ড মেইন কথা, যেতিয়ালৈকে মই বিশ্বাস কৰোঁ যে যেতিয়ালৈকে মোৰ নিজৰ কনফিডেঞ্চ নাছিলে বস্তুটো সঁচা হয় নে নহয়, তেতিয়ালৈকে মই এইটো ক'তোৱে এক্সপ'জ কৰা নাই বা মই ক'তোৱে টুইট কৰা নাই বা মই ক'তোৱে এই বস্তুটো অনা নাই। এণ্ড যেতিয়া মই ছেটিছফাইড, যেতিয়া মোৰ ষ্টুডেণ্টছখিনিয়ে কৈছে ছাৰ এইটো এনেকৈ হৈছে, এনেকৈ হৈছে, এনেকৈ হৈছে, আৰু মই ইমানখিনিলৈকেও জানো আই ন' যোনখিনি ষ্টুডেণ্টছে কৈছে, তেওঁলোকে এইখিনিও কৈছে যে ছাৰ আমিতো লিংক পোৱা নাই, তেওঁলোকে ক'ৰ পৰা লিংক পালে। তো এনেকুৱা ধৰণৰ যিহেতু অভিযোগৰ কথা কৈছে, কিবা টকাৰ কথা কৈছে, সেই বস্তুটো ক'ত কেনেকে? অভিযোগটো এইটোৱে, যিমানখিনি ষ্টুডেণ্টছৰ তাত, তেওঁলোকৰ তাত কিছুমানৰ তাত কল আহিছে, কিছুমানৰ ফিজিকেল মিটিংছ হৈছে। এণ্ড গোটেইখিনি ষ্টুডেণ্টছ ক্লেইমৰ ওপৰতে ধৰি আৰু এই কলছ আৰু আপোনাৰ যিখিনি লিডছ নাম্বাৰ্ছ বুলি যিটোক আমি ক'ম, আজিৰ ডেটত ফোন নাম্বাৰ ইজ এভৰিথিং। এবাৰ আপুনি ফোন নাম্বাৰ পাই গ'লে ইউ কেন গেট হিজ লোকেশ্যন, ইউ কেন গেট ৱেৰ হি হেজ কল, কিমান CDR ৰিপৰ্ট ওলালে গোটেই পাই যাব। চ' আমি যিখিনি লিডছ দিছিলোঁ, প্ৰশাসনৰ হাততো কিছুমান লিডছ আছিলে, সেই লিডছখিনি যেতিয়া মেচ কৰিছে এণ্ড দিছ পিপল আৰ অলৰেডি ৱৰ্কিং, তেওঁলোকে খবৰ পাইছিলে। অকল ময়ে নহয়, আই এম ইন দ্য লাইম লাইট বিকজ আই এম নট এফ্ৰেইড টু কাম, আই এম ফৰ দ্য ষ্টুডেণ্টছ। ঠিক আছে, এনেকুৱা কিছুমানে ভিতৰে ভিতৰে খবৰ দি থৈ দিছে, কিন্তু গুৱাহাটীতে হৈছে নে কোন কোন ঠাইত হৈছে? দিছ হেজ হেপেণ্ড ইন অলমষ্ট অল দি ডিষ্ট্ৰিক্টছ। গোটেইকেইটা ডিষ্ট্ৰিক্টতে হৈছে। মুঠ কিমানজন ছাত্ৰ ছাত্ৰীক তেনেকৈ ফোন কৰিছে? বহুত আপুনি ছাত্ৰ ছাত্ৰী বুলি ক'লে আজিকালি ডাটাটো চবে পাই যায়, কোনে কোনে ৰেজিষ্টাৰ কৰিছে, কোনে কোনে কি কৰিছে। চ' অন দ্য বেচিছ অফ ডেট ডেটা অনলি তেওঁলোকে সেই কামটো কৰিছে। যিহেতু আপুনি এটা অভিযোগৰ ওপৰত আপোনাক কৈছে, ভাৰ্বেলি কৈছে, আপোনাৰ প্ৰমাণ কি আছে যে তেওঁলোকে আপোনাক ফোন কৰিছে? ফোন কল বা কিবা পেপাৰ? সেইটোৱে কৈছোঁ, কল ৰেকৰ্ডিংছ এণ্ড এভৰিথিং। এইটোতো অলৰেডি ছ'চিয়েল মিডিয়াত ভাইৰেল হৈয়ে আছে। তো সেইটো মই আৰু ক'ব নালাগে। উই হেভ অলৰেডি চিন চ' মেনি কল ৰেকৰ্ডিংছ এট ভাইৰেল ইন দ্য ছ'চিয়েল মিডিয়া। তো তাৰে ভিত্তিত সেইকাৰণে মই ক'লোঁ নহ'লে ইমান দিন সময় এইটো কাৰণে লোৱা হৈছে যে যেতিয়ালৈকে আই এম ছেটিছফাইড, যেতিয়ালৈকে মই ছেটিছফাই হোৱা নাই, তেতিয়ালৈকে মই প্ৰশাসনৰ ওচৰ চাপা নাই। আৰু আপোনালোকে আজি ইয়াতে এজাহাৰ দিছে? আজি আমি এতিয়া উই আৰ ডিছকাছিং, আমি এতিয়া কি কেনেকৈ আগবাঢ়ি যাব লাগিব। যিহেতুকে ইয়াতে ডাঙৰ ডাঙৰ প্ৰশাসনিক বিষয়া আছে বা আমাৰ যিটো বহুত ডাঙৰ পুলিচ অফিচাৰ্ছবোৰ আছে, তেওঁলোকৰ লগত আই হেড এ মিটিং। মই ৰাতিপুৱাৰ পৰা এইটো ক্ষেত্ৰতে দৌৰি আছোঁ আজি। এণ্ড কি আশ্বাস দিছে? দে হেভ গিভেন 120% that they will bring up the lobby. তেওঁলোকে লবিটো উৎখাত কৰিবই। এণ্ড বহুত ডাঙৰ ডাঙৰ অফিচিয়েলছে আশ্বাস দিছে। চ' নাভাবোঁ যে দিছ টাইম দিছ পিপল উইল বি এৱে ফ্ৰম দিছ। আপুনি যিহেতু এটা অভিযোগ, এই কোনজন এক্স MLA সেই নামটো আপুনি ক'ব? নামটোতো আপুনি ডেফিনেটলি উই কেন নেভাৰ সে দ্য নেম আনটিল এণ্ড আনলেছ উই আৰ কনফাৰ্মড এবাউট ইট, ৰাইট? বাট দেন য়েছ, চাম অফ দ্য এক্স MLAs আৰ ইনভলভড। এণ্ড তেওঁলোকে নিজে গম পাই আছে, যিহেতুকে নিউজটো এতিয়া চলি আছে। চ' কয় ন বোলে ভয়তে নিজে ওলাই আহিব। ডেফিনেটলি উই আৰ এক্সপেক্টিং দেট ফ্ৰম দিছ। হয়, নিশ্চয় বুজা যায় যে কিবা এটাতো হৈছে চাকৰিৰ নামত, কিন্তু মন নাভাঙিব, কাৰণ সকলোখিনি সঁচা নহ'বও পাৰে কামত। যিহেতু অভিযোগকাৰী অসম আৰক্ষীৰ কাষ চাপিছে, নিশ্চয় অতি সোনকালে উৰহীৰ ওলাই পৰিব। এটা চাকৰিৰ কাৰণে দিন ৰাতি একাকাৰ কৰি কষ্ট কৰি নিজকে প্ৰস্তুত কৰি পৰীক্ষা দিয়াৰ পিছত এনে খবৰে নিশ্চয় মন দুৰ্বল কৰি পেলায় আৰু সকলোতে বিশ্বাস আৰু আশা নিকা আৰু স্বচ্ছ পদ্ধতিৰে নিযুক্তি প্ৰক্ৰিয়াবোৰ হ'ব আৰু উপযুক্তজনেহে চাকৰি এটা লাভ কৰিব। আশা কৰোঁ যদি কোনোবাই সঁচাকৈ অসৎ পন্থা অৱলম্বন কৰি ধন ঘটাৰ চিন্তা কৰিছে, তেতিয়াহ'লে অতি সোনকালে গ্ৰেপ্তাৰ হ'ব আৰু উচিত শাস্তিৰ দাবী জনাওক।
যদি ভিডিঅ'টো চাই ভাল লাগিছে তেতিয়াহ'লে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব ECA-Easy ক্লাছ আৰু বেল আইকনটো টিপি ৰাখিব যিকোনো খা খবৰৰ বাবে আগন্তুক যিখিনি পৰীক্ষা হ'ব তাৰ প্ৰিপাৰেশ্যনৰ বাবে থেংক ইউ